ছাত্ৰ ছাত্ৰীসকল তথা বন্ধুসকল আজি কেইদিনমান পিছত পুনৰ উভতি আহিছোঁ আকৌ ক্লাছলৈ। আজি আমি কি কৰিম পুৰণৰ সহজ পদ্ধতি মানে কেনেকৈ কৰা হয় আমি তাৰ বিষয়ে অলপ আলোচনা কৰিম। গতিকে তোমালোকে সকলোৱে ভালদৰে চাই যাবা। মানে যদি দুইখৰীয়া পূৰণ থাকে মানে দুটা দুটাকৈ থাকে ওপৰত দুটা তলত দুটা আমি দুইখৰীয়া পূৰণ কৰিব লাগে। গতিকে সেই পূৰণটো আমি দুইখৰীয়াকৈ নকৰি কেনেকৈ আমি এনেকৈ এক লাইনত উলিয়াব পাৰোঁ তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। তো ব'লা আজি আমি আৰম্ভ কৰোঁ। প্ৰথমটো চোৱা 2 আৰু 4 আছে আৰু 3 আৰু 5 আছে। গতিকে এই দুটা পূৰণ কৰিব লাগে। প্ৰথম কি কৰিবা, এই যে 5 আছে 5 আৰু 4 5 4 পূৰণ কৰা। 5 4 গুণ 20, 20ৰ শূন্য অকলে 2 থাকিব। এটা কি কৰা তুমি বজ্ৰ পূৰণ কৰিব লাগিব। নেক্সট এই চকীয়াকৈ 2 আৰু 5 3 আৰু 4 ঠিক আছে। গতিকে 2 5 গুণ হ'ব 10, 2 5 গুণ 10 হ'ব, আকৌ 3 4 গুণ হ'ব 12, 2 5 গুণ 10 3 4 গুণ 12। গতিকে এই দুটা তুমি যোগ কৰা। গতিকে যোগ কৰিলে কিমান হ'ব 22 হ'ব আৰু অকলি আছিলে 2, 22 2 হ'ব 24 ঠিক আছে। 22 2 24, 24ৰ 4 বহাইছোঁ, আকৌ 2 অকলি থাকিব। এতিয়া আমি একেধৰণে শেষৰ দুটা পূৰণ কৰিম, মানে 3 আৰু 2 পূৰণ কৰিম। 3 2 গুণ কিমান হ'ব 6 আৰু আছিলে 2, 6 দি কিমান হ'ব 8। গতিকে ওলাইছে কিমান 840 ঠিক আছে, 840। এতিয়া এইটো তোমালোকে যদি দুইখৰীয়াকৈ কৰা 840 ওলাব। তোমালোকে নিজে কৰি চাব পাৰা, একেবাৰে সহজ নহয় জানো। তোমালোকে যদি বুজি পোৱা নাই ভিডিঅ'টো আকৌ চাবা। এতিয়া আহাচোন আমি আৰু এটা উদাহৰণ চাওঁ। এইবাৰ চকী আছে 9 আৰু 3 6 আৰু 7 আছে। একেধৰণে আমি কৰিম। প্ৰথম 3 আৰু 2 আৰু 3 পূৰণ কৰিম। গতিকে 2 3 গুণ কিমান হ'ব 6 হ'ব ঠিক আছে। তাৰপিছত কি কৰিব লাগিব, একেধৰণে আমি বজ্ৰ পূৰণ কৰিম। মানে 9ৰ লগত 2টো পূৰণ কৰিম, আকৌ 6ৰ লগত 3টো পূৰণ কৰিম। দেখিছা নহয়। গতিকে পূৰণ কৰা। 6 3 গুণ কিমান হ'ব 18। এইটো তোমালোকে ছাইডত লিখি ল'ব পাৰা, লিখি যোগ কৰি ল'ব লাগিব। 6 3 গুণ 18 আৰু 9 2 গুণ 18। গতিকে 18 18 হ'লগৈ 36। এতিয়া তুমি কি কৰিবা 36ৰ 6 বহোৱা ঠিক আছে। 36ৰ 6 তেতিয়া উকলা কিমান থাকিব 3 থাকিব। এতিয়া একেধৰণে আকৌ এতিয়া বাওঁ ছাইডৰ দুটা পূৰণ কৰা। 6 9 গুণ কিমান হ'ব 54, 6 9 গুণ 54 আৰু উকলা আছিলে কিমান 3। গতিকে হ'লগৈ কিমান 57। গতিকে আমি এনচাৰটো কি পাইছোঁ 5 7 6 6। এতিয়া আৰু এটা চাই লোৱা। 7 আৰু 2 আৰু 9 আৰু 1 আছে। আমি এইকেইটা একেধৰণে কৰিব লাগিব। 1 2 গুণ 2 পাতিছা হৈ গ'ল। আকৌ বজ্ৰ পূৰণ 9 2 গুণ 18, আকৌ 7 1 গুণ 7। গতিকে 18 আৰু 7 যদি যোগ কৰা পাবা কিমান তুমি 25 ঠিক আছে। 18 আৰু 7 যোগ কৰিলে পাবা 25। গতিকে আমি 25ৰ 5টো পাতিছোঁ আৰু ইয়াত উকলা কিমান থাকিব 2 থাকিব। একেধৰণে এতিয়া বাওঁ ছাইডৰ দুটা পূৰণ কৰা। 9 আৰু 7 আছে। গতিকে এইটো চব মই দেখাই দিছোঁ 9 আৰু 2 7 1। এবাৰ তোমাৰ কি আছে 9 আৰু 7 আছে। গতিকে 9 7 গুণ হ'ব 63 আৰু উকলা আছিলে কি 2, 63 2 হ'ব কিমান 65। বুজি পাইছে 6 5 5 2 ওলাইছে। এতিয়া আৰু এটা চাই লোৱা তোমালোকে বুজিবৰ কাৰণে। 6 আৰু 5 আছে, 8 আৰু 7 আছে। গতিকে একেধৰণে কৰিব লাগিব। 7 5 গুণ চোৱা সোঁ ছাইডৰ দুটা পূৰণ কৰা। 5 আৰু 7 আছে, 7 5 গুণ কিমান হ'ব 35, 35ৰ 5 পাতিছা উকলা থাকিব 3। আকৌ একেধৰণে বজ্ৰ পূৰণ কৰা। 8 আৰু 5 আছে, 6 আৰু 7 আছে। গতিকে 8 5 গুণ হ'ব কিমান 40 আৰু 6 7 গুণ হ'ব 42। এয়া আমি ছাইডত পাতি দেখাই দিছোঁ। গতিকে এই দুটা তোমালোকে যোগ কৰা। বজ্ৰপূৰণ বুজি পাইছে নহয় এনেকৈ বজ্ৰপূৰণ। গতিকে হ'ব কিমান 82 হ'ব আৰু উকলা আছিলে 3 যোগ কৰি দিয়ে হ'ব কিমান 85। গতিকে 85ৰ 5 হ'ব, আকৌ কিমান থাকিব 8টো থাকি যাব। এইবাৰ আকৌ বাওঁ ছাইডত দুটা পূৰণ কৰা। 8 আৰু 6 আছে, 8 6 গুণ হ'ব 48 আৰু 8 হ'ব 56। বুজি পাইছে। গতিকে এনেধৰণে মই 4টা অংক কৰি দিছোঁ। তোমালোকে বেলেগ আৰু এনেকুৱা ধৰণৰ ট্ৰাই কৰিব পাৰা, নিজে কৰিব পাৰা। কিন্তু এটা কথা মনত ৰাখিবা, মাত্ৰ দুটাহে থাকিব লাগিব। যদি ওপৰত 3টা তলত 2টা তেনেকৈ নহ'ব। মানে সেইটো নিয়ম বেলেগ, এইটোৰ নিয়ম এইটো ঠিক আছে। দুটা দুটা যদি থাকে আমি পূৰণটো ইমান সহজতে কৰিব পাৰোঁ। আশা কৰোঁ তোমালোকে সকলোৱে ভালদৰে বুজি পাইছে। যদি কিবা অসুবিধা পাইছা কমেণ্ট বক্সত জনাবা আৰু এইখিনিৰ পৰা আশা কৰিছোঁ তোমালোকৰ লাভ হ'ব। ঠিক আছে, ধন্যবাদ।
আৰু ভিডিঅ'টো তোমালোকৰ লগৰ ছাত্ৰ ছাত্ৰীক এইটো শ্বেয়াৰ কৰি দিবা, ছাবস্ক্ৰাইব কৰি দিবা, যাতে অতি সোনকালে সহজতে আৰু বাকী অংকৰ ক্লাছবোৰ তোমালোকে পাই যোৱা। গতিকে সকলোৱে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা, ঠিক আছে।